Hello guys, নমস্কাৰ সকলোকে নতুন মোবাইল আনিলো নতুন ইউটিউব চেনেল খুলিলো ভাবিছো এটা ব্লগ বনাও আপোনালোকক দেখাও গগ আহি যাও এই ঘৰতে বহি থাকি যে বেলেগৰ ইউটিউব চেনেলত মানে বেলেগৰ ব্লগবোৰ চালে মানে এনেই ফালতুকে এনেই বকি আছে বুলি কওঁ যে সেইটো মই নিজেই কৈছিলোঁ এতিয়া গম পাইছোঁ যে মানে এনেকৈ মোবাইলটো লৈ কিনে কেমেৰা আগত বকি থকা বহুতখিনি সাহস লাগে মইতো নোৱাৰোঁ মানে যিখিনি কৈছোঁ কোনো মানুহ নাই ৰাস্তাত মানুহ নাই কাৰণে এষাৰ কথা ক'ব লৈছোঁ আৰু মানে যিকোনো বস্তু বা যিকোনো কাম যেতিয়ালৈকে নিজে নকৰে তেতিয়ালৈকে একো গম নাপায় এতিয়া আমি এনেই বহি কিনে চকী এখনত বহি কিনে এনেই মোবাইলটো লৈ ইউটিউব চেনেলত আহি মানে চাওঁ এনেই ফালতুকে বকি আছে বুলি কওঁ যে সেই ফালতুকে বকিবৰ কাৰণেও মানে ইয়াত মানে বহুতখিনি এটা সাহস লাগে তাৰ পিছতহে ক'ব পাৰে ময়ো ভাবিছোঁ প্ৰথমে এটা ধুনীয়া মোবাইল এটা ধুনীয়া মোবাইল ল'ম ময়ো ধুনীয়া ব্লগ বনাম এতিয়া মইহে গম পাইছোঁ কেমেৰা আগত আহি কিনে যে কি কথা কওঁ কি নকওঁ বহুতবাৰ চেষ্টা কৰিছোঁ তাৰ পিছত 5 বাৰ চেষ্টা কৰাৰ পিছতহে এই ভিডিঅ'টো মানে এৰিম মানে কেইবাবাৰো এনেকৈ কথা ক'লোঁ নাই নোৱাৰিলোঁ কিন্তু বেলেগক ভিডিঅ' বনালে বহুত ইজি পাই যাওঁ মই ইমান ৰ'দখনত আহিছোঁ যে মানে লাইট হাউচ উঠিব যাম বুলি কৈছিলোঁ এইফালে ৰঙাকৈ যে সেই তাত যাম মই বেক কেমেৰা কৰি কিনে দেখাই আছোঁ হা লাহে লাহে কৰি ওচৰ চাপি আহিলোঁ বহুত গৰম তথাপি পালোহি আৰু দেই বহুত গৰম মানে আমাৰ তথাপি গৰম হ'লেও 5 মিনিটমান লাগে আমাৰ তাৰ পৰা আহিবৰ কাৰণে লাহেকৈ পালোহি টিকেট কাউণ্টাৰত নুফুটিছে এই কথা টিকেট কাউণ্টাৰত টিকেট ল'লোঁ এটাত 20 টকাকৈ লৈছে আৰু ফটো কেমেৰা কৰি আহিছোঁ যে কৈছে কেমেৰা কৰাৰ কাৰণে 10 টকা মানে ফটোগ্ৰাফীৰ কাৰণে 10 টকা এটা এক্সট্ৰা লয় আমাৰ দুটাৰ ভিতৰত 50 টকা ল'লে আৰু ইয়াত টাইম দিয়ে আধা ঘণ্টা টাইম দিয়ে আৰু লাইট হাউচত মানে এইটো ওপৰত উঠিবৰ কাৰণে 10 মিনিট দিয়ে ওপৰত উঠিবৰ কাৰণে 10 মিনিট দিয়ে এবাৰ লগাই মই দুবাৰ এইবাৰ লগাই 3বাৰ হ'ল 3বাৰ আহিছোঁ আৰু কেতিয়া আহোঁ নাজানো এনেই মানে কেতিয়াবা আহোঁ আৰু মনটো ভাল লাগে আহি কিনে আৰু ওপৰত আমাৰ নিচিনা মানুহ আহি লাভ নাই দামী দামী মোবাইল দামী দামী কেমেৰা আনি ফটো উঠিব ভাল ভিডিঅ' বনাব ভাল ধুনীয়া ভিউ বহুত ধুনীয়া ভিউ আমাৰ এই মোবাইলটোৰ পৰানো কি উঠাম তথাপিও আহিছোঁ মনটো অলপ ফ্ৰেছ কৰিছোঁ মনটো অলপ ভাল লাগিছে তাকে অলপ এনজয় কৰি গৈছোঁ আৰু বাকী যি কি নহওক চাওঁচোন আপোনালোকক অলপ ভালদৰে দেখাব পাৰোঁ নে নোৱাৰোঁ কথা কওঁতে মানে কাঁহ ওলাই গৈছে আৰু এটা কথা কওঁ নতুনকৈ ভিডিঅ' বনাইছোঁ পাৰিলে যোনে ভিডিঅ'টো চাইছে লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিয়ক একদম অনুৰোধ কৰিছোঁ আপোনালোকক আহিলোঁ জোতা পিন্ধিব নিদিয়ে জোতা খুলি কিনে যাওঁ জোতা চেণ্ডেল চবেই বাহিৰত খুলিয়ে যায় আৰু চাওঁচোন এতিয়া ওপৰত উঠি যাব লাগে চিৰি আছে চিৰি সৈতে উঠি যাব লাগে ইমান ভাগৰ লাগে নহয়
হা ইয়াৰ পৰা নামি আকৌ 2 মিনিট খোজকাঢ়ি গৈয়ে ওচৰতে আছে সাগৰখন। জেগাটো বহুত লোকেশ্যনটো বহুত ধুনীয়া হয়, থাকি বহুত ভাল লাগে। এইবিলাকত আহিলে মানে কি হ'ল কেমেৰা লৈ আহি ভাল লাগে আৰু এনেকা মানে এনেই ফোন চোন লৈ আহি এইবিলাকত ভাল নালাগে। ফটো উঠো বুলি ক'লে ভিডিঅ' যদি বনাওঁ বুলি ক'লে মানে কি হ'ল কেমেৰা লৈ আহি খুব ভাল। লোকেশ্যনটো বহুত মজা আছে। মই এনেই বনাইছোঁ, চেষ্টা কৰিছোঁ, বনাব পৰা নাই বাৰু ইমান ধুনীয়াকৈ, এনেই অলপ চেষ্টা কৰিছোঁ। তাৰ পৰা আহি দিলোঁ, ভাবিছিলোঁ সাগৰখন বেলেগ এদিন ভিডিঅ' এটা বনাম বুলি। এনেই খন্তেক আহিলোঁ, আহি কিনে ইয়াত ভিডিঅ' এটা বনাব আহিছিলোঁ মানে ইনষ্টাগ্ৰামত প'ষ্ট কৰিবৰ কাৰণে ভিডিঅ' এটা বনাব আহিছিলোঁ। গোটেই মানে গা পা এটাই গোটেই বৰবাদ হৈ গ'লোঁ, সেইটো কাৰণে এনেই অলপ ভিডিঅ' কৰিলোঁ। সাগৰখন আৰু বেলেগ এদিনকৈ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ, ইয়াতকৈও যিমান পাৰোঁ অলপ ভালকৈ বনাব চেষ্টা কৰিম। এনেই অলপ গা ধুই দিলোঁ, একচুৱেলি গা ধোৱা হেৰি নাছিল, মই ভিডিঅ' এটা বনাইছিলোঁ, ভিডিঅ'টোৰ ৰূপত দেখাই আছোঁ আপোনালোকক মই। প্রকৃতি তোমারই বরণ, তুমি এত তাজমহল। যি কি নহওক ডিউটি জেগাত পালোহি। এতিয়া বেছি সময় হোৱা নাই, আধা ঘণ্টামান হৈছে। আৰু গোটেই মানে তাত পৰি দিছিলোঁ ন, গোটেই মানে হাত পিঠি পিছফালে অৱস্থা বেয়া, একদম বিষাইছে। মই ভাবিলোঁ এনেই পৰি দিলোঁ আৰু। ভিডিঅ'টো ইমানতে সামৰি দিওঁ, কেনেকৈ লাগিলে নাজানো। যদি ভাল লাগিলে লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব। প্ৰথম বনাইছোঁ এনেকুৱা দীঘলকৈ ব্লগ, আৰু নেক্সট ভিডিঅ'ত লগ পাম।